চৰাইদেউ জিলাৰ দেওঘৰীয়া গাঁও, এই গাঁওখন প্ৰতিষ্ঠা হোৱাৰ পৰাই আমি ধাৰাবাহিকভাৱে আলি আই লৃগাং আমাৰ কৃষি উৎসৱ এইটো আমি উদযাপন কৰি আহিছোঁ। আজিৰ দিনটো সমগ্ৰ গাঁওখনে একেলগ ভাগ হৈ আজি ইয়াত আলি আই লৃগাং উদযাপন কৰিছোঁ। এই লৃগাঙৰ বাবে সকলো অসমবাসী ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল এইখন গাঁৱৰ পৰা চাকৰি সূত্ৰে হওক, অন্যান্য অধ্যয়নৰ ক্ষেত্ৰতে হওক, যিকোনো দিশত গৈ থকা আমাৰ বিভিন্ন ব্যক্তিসকলক আমি ইয়াৰ পৰাই শুভেচ্ছা জনাইছোঁ। শেষত অসমবাসী ৰাইজলৈও আমি শুভেচ্ছা জনাইছোঁ। আমি আজি আলি আই লৃগাঙত আমি মাংগলিক পৰ্ব কাৰ্যসূচী আমি সমাপন হৈছে। এতিয়া গুমৰাগ পৰ্ব অসমবাসী ৰাইজক মিচিং সমাজৰ বিশেষ উৎসৱ আলি আই লৃগাঙৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আলি আই লৃগাঙত সকলো অসমবাসী ৰাইজে সুখ শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকক, সেই কথা আমি কামনা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আলি আই লৃগাং আচলতে মিচিংসকলৰ মুখ্য আৰু মেইন উৎসৱ, যিটো উৎসৱৰ জৰিয়তে আমাৰ বিহু সংস্কৃতিৰ লগতো বহু মিল আছে। যেনেকৈ ধৰক আমি যেনেকৈ বিহু উদযাপন কৰোঁ আৰু ডেকা গাভৰুৱে যেতিয়া এই উৰ্বৰা পৃথিৱীখনত নাচ গান কৰিব, তেতিয়া আমাৰ বিশ্বাস, জনগোষ্ঠীসকলৰ বিশ্বাস যে ডেকা গাভৰুৱে এই উৰ্বৰা মাটিত নাচ গান কৰিলে মাটি সাৰুৱা হয় আৰু শস্য খেতি পথাৰ আমাৰ ভাল হয়। সেই বিশ্বাসতে আমি ফাগুন মাহৰ প্ৰথম বুধবাৰে প্ৰতিটো বছৰে সমগ্ৰ মিচিং জাতিয়ে আমেৰিকাত থাকিলেও লণ্ডনত থাকিলেও এই বিহুটিক আমি উদযাপন কৰি আহিছোঁ। আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছে আমাৰ সমাজৰ হিত, খেতি বাতিৰ উৎপাদন আৰু সকলো সুখ দুখৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰোঁ, সেইসকলক ভগৱন্তৰ ওচৰত, তেৰাৰ ওচৰত আমাৰ মিচিং সমাজে প্ৰাৰ্থনা কৰে। আৰু সেই সময়তে আলি আই লৃগাঙৰ অৰ্থটো মই কৈ দিছোঁ। আলি মানে শস্য, লৃগাং মানে হৈছে ৰোপণ কৰা, অৰ্থাৎ আলি আই লৃগাং হৈছে শস্য ৰোপণ কৰা এটা উৎসৱ।